হাই হেল্ল' হেপী গুড মৰ্ণিং নমস্কাৰ বন্ধুসকল। আজি অসীম দা, মই সুৰজিৎ দা, যুগল দা, ৰাজীৱ আমি কেইটাই দিনৰ ভাত সাজ খাবৰ কাৰণে একেবাৰে সহজতে হোৱা এটা আইটেম বনাবলৈ ল'লোঁ। সম্পূৰ্ণ লোকেল ঘৰতে শুকুৱাই থোৱা পুঠি মাছ, বনৰীয়া কচু ঠুৰি আৰু বিলাহী। বন্ধুসকল, প্ৰথমতে কচুখিনি বইল কৰি লৈছোঁ। তেল গৰম হোৱাৰ লগে লগে পিঁয়াজ, জলকীয়া, আদা নহৰু পেষ্ট, হালধি, নিমখ এইবিলাক দিয়াৰ পাছত ভালকৈ এইখিনি লৰাই দি এইখিনি যেতিয়া অকণমান ৰঙচুৱা হ'ব তাৰ পাছত আমি এতিয়া বিলাহীখিনি দি দিম। বিলাহীখিনি দিয়াৰ পাছত ভালকৈ লৰাই মিক্স কৰি অলপ সময় কাৰণে ইয়াক ঢাকি ৰাখিম। এতিয়া ঢাকোনখন অঁতৰাই অকণমান পানী দি দিম যাতে বিলাহীখিনি সোনকালে গলি যায়। বিলাহীখিনি সম্পূৰ্ণৰূপে গলিছে। এতিয়া বইল কৰি থোৱা কচু ঠুৰিখিনি ইয়াতে দি দিম। এতিয়া বিলাহীৰ লগত কচুখিনি ভালকৈ মিক্স কৰি অলপ সময় আকৌ ঢাকি ৰাখিম। বিলাহী কচু অলৰেডি সিজিলে। এতিয়া আমি ইয়াত শুকান মাছ দিম। একেবাৰে লোকেল ঘৰতে শুকুৱাই থোৱা শুকান পুঠি মাছ। এতিয়া শুকান পুঠি মাছখিনি ইয়াতে দি ভালকৈ মিক্স কৰি অলপ সময় আকৌ ঢাকোন মাৰি দিম। এতিয়া একেবাৰে শেষত ধনিয়া পাত দিলে আমাৰ কচু, বিলাহী আৰু শুকান মাছৰ আইটেমটো সম্পূৰ্ণ হৈ উঠিব। আজি সাধাৰণভাৱে বনোৱা আইটেমটো সম্পূৰ্ণ হৈ উঠিছে। এতিয়া অসীম দাই আমাৰ সুৰজিৎ দা অকণমান টেষ্ট কৰিবলৈ কৈছে। আমাৰ সুৰজিৎ দা টেষ্ট কৰাত বিৰাট উস্তাদ। এতিয়া আমি এইখিনি টিফিনত ভৰাই আমি আমাৰ নটসূৰ্য থিয়েটাৰৰ পাকঘৰলৈ লৈ যাম, কাৰণ তাত ভাত বনাই ৰাখিছে। আমি ইয়াত ভাত বনোৱা নাই। আমাৰ নটসূৰ্য থিয়েটাৰে যি আইটেম দিছে তাৰ লগত সংযোগ কৰি আমাৰ স্পেচিয়েল আইটেম কচু, শুকান মাছ আৰু বিলাহীৰ লগত আমি পাঁচজনে একেলগে খাম। বন্ধুসকল, আজি দিনৰ ভাত সাজ আমি এনেকৈ একেলগে খালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে অন্য এটা ভিডিঅ'ৰ সৈতে মই জয়ন্ত বৰা আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ। ধন্যবাদ।